নমস্কাৰ বন্ধুসকল, মোৰ নাম সঞ্জয় গোৱালা। আৰম্ভ কৰিম আজি এটা নতুন টপিক, মাইক্ৰ'ছফ্ট এক্সেল। যিসকলে মাইক্ৰ'ছফ্ট এক্সেল শিকিব বিচাৰিছে তেওঁলোকৰ বাবে এই ভিডিঅ'টি লাভৱান হ'ব। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাব। যিসকলে ভাবিছে সঁচাকৈ যে মই মাইক্ৰ'ছফ্ট এক্সেলৰ ওপৰত ভালদৰে শিক্ষা ল'ব লাগিব কিন্তু ক'তো কোৰ্চ কৰিব যাব পৰা নাই, আপোনালোকে এই ভিডিঅ'টি চালেও বহুত লাভৱান হৈ যাব। আজি মাত্ৰ এটা পাৰ্ট দেখুৱাম আৰু নেক্সট ভিডিঅ'ত ছেকেণ্ড পাৰ্ট হ'ব। তেনেকৈ ষ্টেপ বাই ষ্টেপ আপোনালোকক এক্সেলৰ ওপৰত সকলোখিনি দেখাই যাম, কেনেদৰে এক্সেল ইউজ কৰিব বা কিছুমান যিবোৰ ফৰ্মুলা ইউজ কৰে তেনে ফৰ্মুলাবোৰ কেনেদৰে ইউজ কৰিব, মাইক্ৰ'ছফ্ট এক্সেলত আৰু কি কি কৰিব পাৰি, সকলোবোৰ এটাৰ পিছত এটা ভিডিঅ'ৰ সহায়ত আপোনালোকক দেখাই যাম। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰোঁ আৰু আপোনালোকে আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, যি বঢ়িয়াকৈ বুজি পাব। আৰু ঘৰতো যদি প্ৰেক্টিছ কৰিব বিচাৰে মোৰ এই উপায়ে চাই আপোনালোকে প্ৰেক্টিছ কৰি থাকি শিকি যাব। আৰু যদি কিবা প্ৰশ্ন থাকে আপোনালোকে শেষত কমেণ্টত সুধিব বিচাৰে তেনেহ'লে কমেণ্টত মোক সুধিব পাৰিব, মই আপোনালোকক নিশ্চয় সহায় কৰিম। তো বন্ধুসকল, চাওঁ আহক আজিৰ এই ভিডিঅ'টো। বন্ধুসকল, মই আপোনালোকক এটা নতুন এক্সেল শ্বীটত গোটেই কামখিনি কৰি দেখাম। মাউচৰ ৰাইট ক্লিক দিছোঁ, ইয়াত চাব নিউ অপশ্যনত ক্লিক কৰিব আৰু তলত নিউ অপশ্যনত দিয়াৰ পিছত তলত চাব মাইক্ৰ'ছফ্ট অফিচ এক্সেল ৱৰ্কশ্বীট। এইটো এটা নতুন ফাইল খোল খাইছে এক্সেলৰ। আমি ইয়াত নাম এটা দি ল'ম, দিছোঁ নাম ধৰি লৈছোঁ এক্সেল Part-1। মই এক্সেল Part-1 বুলি ইয়াত নামাকৰণ কৰি ল'লোঁ, বাহিৰত ক্লিক কৰি দিলোঁ, নামকৰণ হৈ গ'ল। তাৰপিছত ইয়াক ডাবল ক্লিক কৰি অ'পেন কৰি লৈছোঁ। স্ক্ৰীনখনত আপোনালোকে যিটো দেখা পাইছে সেইটো হৈছে এক্সেলৰ এটা ব্লেংক শ্বীট। প্ৰথমতে তলত চাওক, ইয়াত শ্বীট 1, শ্বীট 2, শ্বীট 3 এইবোৰ হৈছে এক্সেলৰ একোটা শ্বীট। ইয়াত 3টা শ্বীট মাইক্ৰ'ছফ্ট এক্সেলত আৰম্ভণিৰ পৰা বনোৱা আছে। যদি আৰু বনাব বিচাৰে ইয়াত ক্লিক কৰিলে আৰু এটা শ্বীট বনি যাব, শ্বীট 4। তেনেকৈ শ্বীটবোৰ বাঢ়ি গৈ থাকিব। আমি এতিয়া প্ৰথমটো শ্বীট 1তে আমি কাম কৰি দেখুৱাম আপোনালোকক কিদৰে শ্বীটত কাম কৰিব বা কি টুলৰ সহায়ত কেনেদৰে কাম কৰা হয়, কেনেদৰে শ্বীটটি সজাব পাৰি বা কেনেদৰে শ্বীটবোৰ বল্ড কৰিব পাৰি বা ইটালিক কৰিব পাৰি, তেনেবোৰ অপশ্যন ইয়াত দিয়া আছে। আমি এফালৰ পৰা চবেই চাই যাম। প্ৰথমতে আপোনালোকে চাওক, ইয়াত দিয়া আছে ক্লিপবোৰ্ড। ক্লিপবোৰ্ড অপশ্যনত ইয়াত কাট কপি আছে আৰু ফণ্ট আছে। ফণ্টত ফণ্টবোৰ দিব পাৰিব। ইয়াত কেলিবেৰি অপশ্যন চিলেক্ট হৈ আছে, আমি কেম্বেৰিয়া কৰিব পাৰিম বা ঢেৰ ফণ্ট আছে, যিটো প্ৰয়োজন হয় সেইটো দি ল'ব। তাৰপিছত চাইজ আছে, চাইজবোৰ দি ল'ব। আমি কেনেদৰে দিম, এইবোৰ ব্যৱহাৰ কেনেদৰে কৰিম, এলাইনমেণ্ট আছে, সজোৱাম কেনেকৈ, নাম্বাৰ ফৰ্মেটিং আছে, এইবোৰ চব শিকিম। প্ৰথমতে আমি এক্সেল শ্বীট এটাৰ কাম কেনেদৰে কৰে সেইটোৰ ওপৰত চাবলৈ আমি এটা টেবুল বনাই ল'ম। ধৰি লৈছোঁ মই এটা এনেদৰে টেবুল বনাইছোঁ যে কেইজনমান ল'ৰাৰ মাৰ্কছবোৰ ইয়াত পুট কৰিম এটা টেবুলত সহায়ত। খুব বেছি 5-6টামান নাম হ'ব। মই নামসমূহ পটাপট পুট কৰি দেখাইছোঁ আপোনালোকক। দিছোঁ চিৰিয়েল নম্বৰ, তাৰপিছত দিম নাম, নেক্সটত দিছোঁ ছাবজেক্টবোৰে দি দিছোঁ ইংলিছ, আছামিজ, তাৰপিছত মেথছ, তাৰপিছত জি ছায়েন্স, তাৰপিছত ছ'চিয়েল ছায়েন্স আৰু হিন্দী। এইটো এটা ফাৰ্ষ্ট ৰোড নামবোৰখিনি আমি পুট কৰিলোঁ। আপোনালোকে চিনি পাব লাগিব এইবোৰ ৰ' আৰু কলম কৰিব। এইবোৰ যে দেখিছে 1, 2, 3 এইবোৰ হৈছে ৰ'। ইয়াত ৰ' চিলেক্ট কৰিলে এইটো বহুত দীঘলীয়া আছে, আমি পিছত এইবোৰ বুজি পাম। তাৰপিছত ইয়াত যিবোৰ ওপৰত দিছে 8 ক্লিক কৰিছোঁ, এইটো দেখা পাইছে এটা তললৈকে গৈছে, এইটো হৈছে কলম। বি যেনেকৈ চি কলম, এইটো ডি কলম, ই কলম আৰু এইবোৰ হৈছে ৰ'। এতিয়া আমি ইয়াত যিটো এ তলত দেখিছে চিৰিয়েল নম্বৰ চিলেক্ট কৰিছোঁ, সেইটো হৈছে ইয়াৰ চেলটোৰ নাম।
অৰ্থাৎ যদি আমি তলত ক্লিক কৰি দেখাইছোঁ, ইয়াত ক্লিক কৰিছোঁ, ইয়াৰ নাম হৈছে D4, এইটো এটা হৈছে চেল। কলমে আৰু ৰ'ৱে য'ত কটাকটি কৰিছে সেইটোৱে হৈছে তাৰ এটা চেল আৰু তাৰ নাম এই ওপৰত দেখা পাব। যদি ইয়াত ক্লিক কৰোঁ, এইটো হৈছে C কলম আৰু 5 ৰ'। ইয়াত পেষ্ট কৰাৰ লগে লগে ই C কলমত আছে আৰু ৰ' 5ত আছে। গতিকে দুয়োটাই য'ত কটাকটি কৰিছে সেইটো হৈছে এটা চেল আৰু চেলটোৰ নাম ওপৰত ওলাইছে C5। আমি চেল এটাৰ নামৰ সহায়তো বহুতখিনি কাম কৰিব পাৰিম, চাম পিছলৈ চাম। গতিকে আমি এতিয়া টেবুলখনলৈ আগবাঢ়োঁ। চিৰিয়েল নম্বৰ দি লৈছোঁ, কিছুমান চিৰিয়েল নম্বৰ দি লৈছোঁ, দেখাইছোঁ পটাপট। 1 তলত যিটো আমাৰ কীবৰ্ডত এৰ'চিন আছে সেইটোৰ সহায়তো আমি তললৈ ইফালে ৰাইট চাইডে, লেফ্ট চাইডে, ওপৰ চাইডে অহা যোৱা কৰিব পাৰিম। এতিয়া আমি তলৰ কি ইউজ কৰি পেলাই তললৈ যোৱা দেখাইছোঁ। 1 দিলোঁ, চিৰিয়েল নম্বৰ 2, তাৰপিছত 3। যদি কেইবাটাও আছে দীঘল, আপোনালোকে ইমান পুট কৰিব নালাগে, জাষ্ট 1 আৰু 2 পুট কৰিব আৰু এনেকৈ মাউচেৰে এনেকৈ চিলেক্ট কৰি তললৈ নমাই যিকোনো দুটা চেল চিলেক্ট কৰিব বা 3টা চেল চিলেক্ট কৰিলেও একো নাই। মই ইয়াত 2টা চেলেই চিলেক্ট কৰি দেখাইছোঁ আৰু ইয়াত চাব মাউচেৰে আনিব যেতিয়া ইয়াত প্লাছ এটা চিন ব্যৱহাৰ হ'ব, প্লাছ চিন দেখাইছে। এই প্লাছ চিনটোৰ সহায়ত আপোনালোকে যদি প্লাছ চিনটো ধৰি তললৈ টানি দিয়ে ই অট'মেটিক চিৰিয়েলটো লৈ ল'ব। এতিয়া চিৰিয়েল নম্বৰ হৈ গ'ল। তাৰপিছত আমি নামৰ তলত কিছুমান নাম দিম। মই কিছুমান নাম দি দেখাইছোঁ। সমীৰ, মই নামটো স্পীডত পুট কৰি আপোনালোকক দেখাইছোঁ। ইয়াত নাম মাত্ৰ মই 6টা পুট কৰি দেখালোঁ। তাৰপিছত আমি ছাবজেক্টৰ এগেইনষ্টত কিছুমান মাৰ্কছ দেখাম, কোনে কিমান পাইছে, তেনেকৈ এখন টেবুল বনাই ল'ম। মাৰ্কছখিনি মই আপোনালোকক পুট কৰি দেখাইছোঁ। চৰি, এইটো বেছি হ'ল। মই এইটো মাত্ৰ সমীৰৰ মাৰ্কছ পুট কৰি দেখালোঁ। এতিয়া যদিহে আপোনালোকে মাৰ্কছসমূহ বেছিকৈ পুট কৰিব বিচৰা নাই, মই জাষ্ট টেবুলটো আপোনালোকক সোনকালে দেখাবলৈ আৰু এটা বস্তু শিকাই দিছোঁ। ইয়াত দেখা পাইছে আপোনালোকে কাট আৰু কপি। মই মাৰ্কছকেইটা প্ৰথমতে 6টা যিখিনি মাৰ্কছ পাইছে ইংলিছ, আছামিজ, মেথছ, ৰিজনিং চায়েন্স, ছ'চিয়েল চায়েন্স, হিন্দীত গোটেইখিনি চিলেক্ট কৰি ইয়াক কপি কৰি লৈছোঁ। চিলেক্ট কৰি মাউচৰ সহায়ত যদি আপোনালোকে ৰাইট ক্লিক দিয়ে ইয়াতো কপি পাব, ইয়াত টিপিলেও কপি হৈ যাব, নতুবা ইয়াত কপি টিপি দিলেও কপি হ'ব। আৰু মই মাউচৰ সহায়তে ইয়াত কপি বটনত ক্লিক কৰি ল'লোঁ। নেক্সট তাক গোটেই 6টা বাকী যি 5টা ষ্টুডেণ্ট আছে ইয়াত মই পুট কৰি থোৱা তাহাঁতৰ এগেইনষ্টত এনেকৈ গৈ চিলেক্ট কৰি যিমানলৈকে মোক লাগে মই প্ৰথমতে ঘৰকেইটা মাউচৰ সহায়ত চিলেক্ট কৰি ল'লোঁ। তাৰপিছত তাক পেষ্ট কৰিম। পেষ্ট কৰিবলৈ মাউচৰ সহায়ত ৰাইট ক্লিক দিও পেষ্ট কৰিব পাৰিব, নতুবা শ্বৰ্টকাট ফৰ্মুলা আছে। কপি কৰিবলৈ শ্বৰ্টকাট ফৰ্মুলা আছিলে Ctrl+C আৰু পেষ্ট কৰিবলৈ কীবৰ্ডৰ শ্বৰ্টকাট ফৰ্মুলা হৈছে Ctrl+V। মই Ctrl+V ইউজ কৰি ইয়াত পেষ্ট কৰি ল'লোঁ আৰু কেইটামান মাৰ্কছ মই বেলেগ হ'বৰ কাৰণে চেঞ্জ কৰি লৈছোঁ, ৰেণ্ডমলি চেঞ্জ কৰি লৈছোঁ যাতে মাৰ্কছবোৰ পিছত টোটেলটো আমি বেলেগ পাম। কেইটামান চেঞ্জ কৰিলোঁ, হৈ গ'ল। এতিয়া এইটো এটা আমি ব্লেংক শ্বীটত কাম কৰি আছোঁ আৰু ইয়াত কোনো ধৰণৰ বৰ্ডাৰ নাই। আমি এতিয়া বৰ্ডাৰ কেনেদৰে দিয়ে সেইটো চাম। ইয়াৰ ওপৰত আপোনালোকে দেখিছে এইডোখৰত চাব যিটো এইটো প্লাছ চিন এটা পুট হৈ আছে, মাউচৰ কাৰ্চাৰ চিনটোৰ সহায়ত দেখাইছোঁ আপোনালোকক। এই যিটো দেখিছে বাকচ নিচিনা, তাৰ ৰাইট চাইডে অকণমান ৰাইট চাইডে এটা এৰ' চিন আছে, তাত ক্লিক কৰিলে বৰ্ডাৰৰ অপশ্যনখিনি আপোনালোকে দেখা পাব। বৰ্ডাৰৰ বৰ্ডাৰৰ অপশ্যনখিনি ইয়াত দেখা পাব। বৰ্ডাৰৰ কেইবাটাও অপশ্যন আছে ইয়াত চাব, বটম বৰ্ডাৰ, টপ বৰ্ডাৰ, লেফ্ট বৰ্ডাৰ, ৰাইট বৰ্ডাৰ। আমি এতিয়া অকল অল বৰ্ডাৰটোহে ইউজ কৰিম শিকিবৰ কাৰণে। প্ৰথমতে এইটো অল বৰ্ডাৰটো চিলেক্ট কৰি ল'লোঁ। ইয়াত চাওক অল বৰ্ডাৰত এই চিনটো আহি গ'ল। নেক্সট আমাক এতিয়া যিমানলৈকে বৰ্ডাৰ লাগে আমি সিমানটোলৈকে মাউচৰ সহায়ত চিলেক্ট কৰি ল'ম প্ৰথমতে
আমি এনেদৰে টানি মাউচটোৰ পৰা সিলেক্ট কৰি ললোঁ বৰ্ডাৰ আমাক ইমান লাগে তাৰ পিছত ইয়াত গৈ ক্লিক কৰি দিম বৰ্ডাৰ ধুনীয়াকৈ আহি গ'ল দেখা পাইছে আপোনালোকে তাৰ পিছত আমি টোটেল কেনেদৰে উলিয়াম সাম কৰিব লাগে আমাক ৰাইট সাইডে এটা নতুনকৈ আমি লিখি লৈছোঁ টোটেল তাৰ তলত টোটেল মাৰিব লাগে টোটেল আমি ফৰ্মুলাৰ সহায়তো ইউজ কৰিব পাৰিম নতুবা এটা এটাকৈ টোটেল কৰিব পাৰিম ইয়াত ৰাইট সাইডে স্ক্ৰীনৰ ওপৰত দেখাইছোঁ এটা অটো সাম বুলি আছে অটো সাম যদি আমি শৰ্টকাট ইউজ কৰিব বিচাৰোঁ যেটো সেলত আমাক টোটেল লাগে সেইটো সেলত আমি এই সেলটো সিলেক্ট কৰি লম আৰু মাউসৰ সহায়তে মই ইয়াত আপোনাক অটো সামত ক্লিক কৰি দেখাইছোঁ ই অটো সাম লোৱাৰ লগে লগে ই অটোমেটিক সিলেক্ট হৈ গ'ল আপোনাক এটা সাম দেখুৱাইছে যে সি কলম সি আৰু কলম এইজলৈকে গোটেইখিনি সিলেক্ট হৈ গৈছে ৰো নম্বৰ 2 হয় ইয়াত সিলেক্ট হৈছে ইংলিশ আসামিজ মেথছ জেনাৰেল সায়েন্স সোশ্যাল সায়েন্স হিন্দী গোটেইখিনি অৰ্থাৎ গোটেইখিনি মাৰ্কস আমাৰ সিলেক্ট হৈ গৈছে অটোমেটিক আৰু আমি এন্টাৰ পুট কৰি দিম এন্টাৰ পুট কৰাৰ লগে লগে ইয়াত টোটেল মাৰ্কসটো আহি গ'ল আন বেলেগ উপায়ও টোটেল কৰিব পাৰি মই আৰু এটা উপায় আপোনালোকক দেখাইছোঁ সেইটোৰ সহায়ত আমাৰ টোটেল এনেদৰে কৰিব ইকুৱেল চিন দিব ইকুৱেল চিন দিয়াৰ পিছত আমাক এটা ৰেঞ্জ লাগে যে আমি কিমানটোৰ ভিতৰত আমি সিলেক্ট কৰিব বিচাৰিছোঁ গতিকে ৰোটোৰ আমি ৰেঞ্জটো আমি কেনেকৈ পাম প্ৰথম সেলটো চাইছে আপোনালোকে সিট আছে মাৰ্কস সি এতিয়া আমি ইউজ কৰিম C3 যেহেতু ওপৰত এটা মাৰ্কস অলৰেডি পুট হৈ আছে আমি 3 নম্বৰ ৰোটো ইউজ কৰিছোঁ মই আপোনালোকক এতিয়া 3 নম্বৰ ৰোটো ইউজ কৰি দেখাম হেতু জব পাবলৈ হলে আপোনালোকে লিখিব SUM সাম তাৰ পিছত সিটৰ সহায়ত ব্ৰেকেট এটা দি ল'ব লেফট ব্ৰেকেট তাৰ পিছত ইয়াত দেখাইছে যে নাম্বাৰ 1 এণ্ড নাম্বাৰ 2 নাম্বাৰ 1 এ আপোনাক যেটো সেল নাম্বাৰ সুধিছে একচুয়ালি আপোনালোকে যেটো সেল পুট কৰিব বিচাৰিছে হয় আপোনালোকে যেতিয়া সাম কৰিব হয় এটা সেলত সাম এটা ৰোত সাম কৰিব নতুবা যেহেতু এটা কলমত সাম কৰিব এতিয়া আমি ৰো এটাত সাম কৰিম প্ৰথম ৰো নম্বৰ 3 যত সিৰিয়েল নম্বৰ 2 হৈছে আৰু ৰো নম্বৰ 3 যেটো প্ৰথম সেল আমি ইউজ কৰিম এটো হৈছে C3 তো আমি প্ৰথম সেলটোৰ নাম হাতে লিখি দিছো C3 নতুবা আপোনালোকে মাউসৰ সহায়তো এই C3 টোত ক্লিক কৰি ল'ব এই C3 আহি গ'ল C3 অহাৰ পিছত সেকেন্ড নম্বৰ সুধিছে যেটো সেকেন্ড নম্বৰ আছে আপোনালোকে অটোমেটিক সেকেন্ড নম্বৰটো তেনেকৈ দি দিব নোৱাৰে ইয়াত কলন চিন ইউজ কৰিব কলন চিন শিফটৰ সহায়ত মই কিবোৰ্ডৰ সহায়ত এই কলন চিন এটা দি ললো দিয়াৰ পিছত নেক্সট যেটো সেল আপোনালোকে হেতু হল আমাৰ ৰেঞ্জ আমি বান্ধিছো H3 আমি H3 ত ক্লিক কৰি দিলো তাৰ পিছত দেখা পাইছে যে অটোমেটিক গুটেইখিনি লৈ ললে মানে আমি সাম কৰিব বিচাৰিছো C3 আৰু H3 ৰ মাজৰ সকলোবোৰ সেল তাৰ পিছত ব্ৰেকেট ক্লোজ কৰি দিয়ক আৰু এন্টাৰ দি দিয়ক ই এটা টোটেল লৈ ললে যেহেতু ওপৰৰ আৰু তলৰ দুইটাৰে মাৰ্কসবোৰ সমান হেকাৰণে টোটেলো আমি সমানে পাইছো আন এটা ধৰণে আমি আৰু টোটেল কৰিব পাৰিম মই দ্বিতীয়টো আপোনালোকক টোটেল কৰি দেখাইছো যেটো মানে সাম উলিয়াই দেখাইছো ইকুৱেল চিন দিব আৰু সেল সমূহ অৰ্থাৎ আমাক ধৰি লৈছো যদি কেতিয়াবা আমাক তিনটা সাবজেক্টৰ হে টোটেল লাগে তেতিয়া এই ফৰ্মুলাটো বেছি ইউজ হয় আমি ইয়াত সাম উলিয়াই দেখাইছো এটো সিলেক্ট কৰিব প্ৰথমতে যেটো প্ৰথম মাৰ্কস আছে হেতু নেক্সট প্লাস দিব আকৌ সেকেন্ডটো সিলেক্ট কৰিব নেক্সট প্লাস দিব আকৌ সেকেন্ডটো সিলেক্ট কৰিব নেক্সট প্লাস দিব তাৰ পিছৰটো সিলেক্ট কৰিব আকৌ প্লাস দিব তাৰ পিছৰটো সিলেক্ট কৰিব আকৌ প্লাস চিন দি তাৰ পিছৰটো সিলেক্ট কৰি ইয়াত কোনো ধৰণৰ ব্ৰেকেট ইউজ হোৱা নাই আৰু এন্টাৰ দি দিব ইয়াতো আপোনালোকৰ হেতু একে টোটেল আহি গ'ল অৰ্থাৎ অটো সাম নতুবা সাম আৰু কলন ইউজ কৰি ৰেঞ্জ বান্ধি নতুবা এটা এটাকে পুট কৰিও আপোনালোকে সাম উলিয়াব পাৰিব সাম উলিওৱাৰ আৰু এটা ফৰ্মুলা আছে সিলেক্ট কৰি ইয়াত কমা দি দিও আপোনালোকে সিলেক্ট কৰিব পাৰিব হেতু আপোনালোকক দেখাইছো ইজুকেল দিব টিপিব SUM ব্ৰেকেট দিব তাৰ পিছত
চেলসমূহ সিলেক্ট কৰি ল'ব কন্ট্ৰোল বটন ক্লিক কৰি আপোনালোকে চেলসমূহ ক্লিক কৰিব প্ৰথমতে এইটো ক্লিক কৰিলে তাৰ পিছত নেক্সটটো ক্লিক কৰিবলৈ কন্ট্ৰোল বটনটো আপোনালোকে সিলেক্ট কৰি ল'ব মই আপোনালোকক কন্ট্ৰোল বটনটো সিলেক্ট কৰি দেখাইছো কন্ট্ৰোল তাৰ পিছত এইটো সিলেক্ট হ'ল কন্ট্ৰোল বটন ক্লিক কৰি থব এইটো সিলেক্ট হ'ল তাৰ পিছত এইটো সিলেক্ট হ'ল নেক্সটটো সিলেক্ট হ'ল নেক্সটটো সিলেক্ট হ'ল ব্ৰেকেট ক্লোজ কৰি ল'ব আৰু এন্টাৰ দিব এইটো ধৰণে এটা আমি সাম উলিয়াব পাৰিম মই আপোনালোকক ইয়াত সাম লোৱা চাৰিটা অপচন পদ্ধতি দেখাই দিলো আপোনালোকে যেটো সহজ হেতুতে কৰি ল'ব পাৰিব নতুবা যিকোনো এটাত উলোৱাৰ পিছতে গুটেইখিনি আপোনালোকে সাম ব্যৱহাৰ উলাই থাকিব নালাগে মই এইখিনি কাটি দিছো যিকোনো এটাত সাম উলোৱাৰ পিছত ইয়াত যেটো ক্ৰছ চিন দেখা পাব বক্স সেলটোৰ সুকত হে ক্ৰছ চিনটো ধৰি আপোনালোকে এনেদৰে টানি দিলে এই বাকিখিনি সাম লৈ ল'ব অৰ্থাৎ সাম লোৱা মই আপোনালোকক চাৰিটা পদ্ধতিয়ে দেখালো যিকোনো এটা পদ্ধতি ইউজ কৰি আপোনালোকে এই মাউসৰ কৰ্নাৰত ধৰি টানি দিলে বাকিখিনি সাম লৈ ল'ব এইখিনি আসলে আমাৰ এটা টেবুল সজোৱা প্ৰথম নিয়ম ইয়াত আমি হেডৰ যিখিনি সাইজ আছে সেইখিনি বহাটোটা বেলেগ কৰিব বিচাৰিছো তেতিয়া হলে ইয়াত আপোনালোকে ক্লিক কৰিলে ৰোৰ প্ৰথম ৰোটোত তাৰ পিছত বোল্ড কৰিব বিচাৰিছে যে এইখিনি হেডখিনি বোল্ডত লাগে আমাক তো আমি বোল্ডত ক্লিক কৰি দিম বোল্ড হৈ যাব যদি সাইজ বহাব বিচাৰে ইয়াত এই ওপৰত চাব এৰ এটা ওপৰত এৰো চিন আছে এটোৱে সাইজটো ডাঙৰ কৰে আৰু এৰ যেটো ডাউন এৰো আছে হেতুৱে সাইজটো সৰু কৰে আমি ইয়াত টিপিও সাইজটো বঢ়াই ল'ব পাৰিম এনেকা দেখিছে সাইজ বাঢ়ি গৈছে নতুবা ইয়াত সিলেক্ট কৰিও যিমান আমাক সাইজৰ লাগে হিমান সাইজৰ আমি কৰি ল'ব পাৰিম তাৰ পিছত চক ৰো এটা বা কলম এটা আমি ইনসাৰ্ট কিদৰে কৰিম ৰোত আমাক যদি এনেকা আমি পুট কৰি থকাৰ সময়তে কিবা এটা আমি ৰো পাহৰি গলো ধৰি লৈছো মই নতুনকে ইয়াৰ মাজত এটা নাম পুট কৰিব বিচাৰিছো এই 4 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰৰ মাজত ৰো নম্বৰ 3 আৰু 4 মাজত তেতিয়া হলে আমি 4 নম্বৰ বটনটোত ক্লিক কৰিহে ইনসাৰ্ট কৰিব পাৰিম ৰাইট ক্লিক দিব আৰু ইনসাৰ্ট বটনত ক্লিক কৰিব তেতিয়াহে এই 3 আৰু 4 মাজত ৰোটো আহি যাব মানে আপোনালোকে যদি এটা ৰো বিচাৰিছে তেনে হলে যত ৰোটো বিচাৰিছে তাৰ তলৰ নম্বৰ ৰোটোত মাউসেৰে সিলেক্ট কৰি ইনসাৰ্ট কৰিব পাৰিব নহলে ৰোট বেলেগ এটা জায়গালৈ গুছি যাব পাৰে ইনসাৰ্ট যেটো ৰো হ'ব তো আমি এটা নতুন ৰো বনাই ললো তাৰ পিছত ইয়াত নাম কিবাটা দি দিছো ফোন বুলি দি দিছো মাৰ্কসমূহ আমি কপি পেস্ট কৰি দেখালৈ মাৰ্কছ কিদৰে কপি পেস্ট কৰিব পাৰি মই ইয়াত পুট কৰি লৈছো আৰু টোটেলটো অটোমেটিক আমি টানি ল'ব পাৰিম এইটোকো বৰ্ডাৰ দি দিও এটো হল ৰো ইনসাৰ্ট সেকেন্ডত আপোনালোকে কলম ইনসাৰ্ট দেখাইছো যদি আমাক লাগে এতিয়া ৰোল নম্বৰ সিৰিয়েল নম্বৰ আৰু ৰোল নম্বৰৰ মাজত সিৰিয়েল নম্বৰ আৰু নেমৰ মাজত ৰোল নম্বৰ লাগে তেতিয়া হলে আমি বি কলমত ক্লিক কৰিম আৰু ইনসাৰ্ট কৰিম তেতিয়াহে আমাক সিৰিয়েল নম্বৰ আৰু নেমৰ মাজত এটা কলম সৃষ্টি হ'ব ইয়াত আমি নতুনকে নাম দিম এতিয়া ৰোল নম্বৰ হৈ গল ৰোল নম্বৰ আমি কিবা কিবি দি দিছো আপোনালোকক এতিয়া ধৰিছো 101 102 তেনেকৈ আৰু ইয়াত দুইটাকে সিলেক্ট কৰি ল'ব এনেকৈ যেটো আমাক সিৰিয়াল ৰোল নম্বৰ লাগে তলৰ যেটো কাৰ্ড চিন দেখিছে তাত ধৰি এনেকৈ টানি দিব আমাৰ ৰোল নম্বৰখিনি অটোমেটিক আহি গল নেক্সট আমি শিকিম টেক্সসমূহ ৰেপ আৰু মাৰ্জ কেনেদৰে কৰে ধৰি লৈছো আমাক এই যে ইংলিশ মেথছ আৰু এইবোৰ সাবজেক্টবোৰ আছে তাৰ ওপৰত এটা নাম লাগে সাবজেক্ট বুলি আমি প্ৰথমতে এটা ৰো ইনসাৰ্ট কৰিম ইয়াত ইনসাৰ্ট কৰি ললো তাৰ পৰা আমাৰ কলম নম্বৰ ডি আৰু কলম নম্বৰ আই লৈকে সাবজেক্টবোৰ আছে সেই কাৰণে ইমানটো লাগে আমি সিলেক্ট কৰি এই চক মাৰ্জ এণ্ড সেন্টাৰত ক্লিক কৰি দিলো ই এতিয়া গোটেই সেলসমূহ মাৰ্জ কৰি এটা সেললৈ ৰূপান্তৰ কৰি ললে আমি ইয়াত নাম লিখি দিব পাৰিম এতিয়া সাবজেক্ট তাৰ পৰা আমি
আউট কৰি দিলোঁ এতিয়া ই চক ইমানটোলৈকে ইমান আৰু ইয়াত এটা বৰ্ডাৰো দি দিলোঁ ই সিলেক্ট হৈ গ'ল নেক্সট সাবজেক্টটোত আমি এইটো মাৰ্জ কৰিলোঁ কিন্তু কেতিয়াবা কি হয় আমাৰ ৰ'বোৰত নামসমূহ ঢাক খাই থাকে ধৰি লৈছোঁ এতিয়া ৰোল নম্বৰটো মই অকণমান ছুটি কৰি দেখাইছোঁ কেতিয়াবা এনেকুৱা হ'লে ৰোল এনটো ঢাক খাই গৈছে তাত কি আছে আমি গম নাপাওঁ কিন্তু আমি কলমটো বহল কৰিব বিচৰা নাই কিন্তু ৰ'টো তলফালে অকণমান বহল কৰিব বিচাৰিছোঁ তেতিয়াহ'লে এই চেলটোত নতুবা গোটেই ৰ'টোত এনেকৈ চিলেক্ট কৰি ল'ব আৰু ৰেপ টেক্সট ক্লিক কৰি দিব তেতিয়া ই চেলটো নামি যাব যদি এই নামটো দীঘলীয়াও হয় ইয়াত আমি নেমৰ ঠাইত আৰু লিখিব বিচাৰিছোঁ যে নেম অফ ষ্টুডেণ্ট ই যিমান ডাঙৰ কলমটো বাঢ়ি যোৱা নাই কিন্তু ৰ'টো তললৈ নামি গৈছে আমি ইয়াক সজাবলৈ আমি এনেকৈ চিনডাৰে ধৰি প্লাছ যেতিয়া ওপৰত যাব এনেকৈ প্লাছ চিন এটা আহিব তাত ধৰি এনেকৈ বহল কৰি ল'ব ই ষ্টুডেণ্টটো সম্পূৰ্ণ হৈ গ'ল এতিয়া তলত এইবোৰ গেপ হৈ গ'ল আমাক এই গেপবোৰ নালাগে তেতিয়া আমি ৰ' এটা এনেকৈ প্লাছ চিনৰ সহায়ত ওপৰত দাঙি তাৰ সাইজটো বঢ়া নমা কৰিব পাৰিম নতুবা ৰাইট ক্লিক অপশ্যন ক্লিক কৰি ইয়াত ৰ' হাইট আছে এতিয়া 42.75 আছে আমি 40.75 কৰিব বিচাৰিছোঁ তো পুট কৰিলে আৰু এণ্টাৰ দি দিব ইউ সাইজটো অট'মেটিক লৈ ল'ব তাৰপিছত ইয়াত দেখিছে যে এইবোৰ তলত আছে আমি অকণমান মাজত কৰিব বিচাৰিছোঁ তেতিয়া এলাইনমেণ্টৰ সহায়ত যিটো এলাইনমেণ্ট আছে এলাইনমেণ্ট টুলৰ সহায়ত আমি তাক সজাব পাৰিম আমি প্ৰথমতে এক মাজত কৰিব বিচাৰিছোঁ এইটো মাজৰটোত ক্লিক কৰিলে তাৰপিছত অলপ ওপৰলৈ কৰিব বিচাৰিছে ওপৰটো ক্লিক কৰিব এনেকৈ আমি সজাই ল'ব পাৰিম তো বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখালোঁ বেছিক এক্সেলৰ কিছুমান নিয়ম আমি নেক্সট ভিডিঅ'ত বাকি কিছুমান টুল যেনে ইয়াত আছে নাম্বাৰ ষ্টাইল সেল ইয়াত নাম্বাৰ ফৰমেট কিছুমান আছে সেইবোৰ শিকিম নেক্সট ভিডিঅ'ত আৰু কণ্ডিশ্যনেল ফৰমেট আছে সেইটো তাৰ নেক্সট ভিডিঅ'ত শিকিম গোটেই কামবোৰ কৰাৰ পিছত আপোনালোকে ফাইলটো সেভ কেনেদৰে কৰিব ইয়াত সেভ কৰাৰ দুটা সহজ উপায় আছে প্ৰথমতে আপোনালোকে শৰ্টকাট যদি কৰিব বিচাৰে এক্সেলত গোটেই কামখিনি হোৱাৰ পিছত আপোনালোকে সেভ কৰিব লাগিব ফাইলটো সেভ কৰিবলৈ ইয়াত ওপৰত দেখা পাইছে এই বটনটো Ctrl+S বুলি লিখা ওলাইছে সৰি এইখিনিতে কিবোৰ্ডৰ সহায়ত Ctrl+S দিলেও সেভ হ'ব নতুবা ইয়াত সেভ টিপিলেও ই সেভ হৈ যাব যেহেতু আমি ফাইলটোৰ নাম আগতীয়াকৈ নামাকৰণ কৰি লৈছিলোঁ সেইকাৰণে ই অট'মেটিক সেভ হ'ল আৰু যদি আমি নতুনকৈ নামাকৰণ নকৰাকৈ নতুন এটা এক্সেল শ্বীট ব্যৱহাৰ কৰিম তেতিয়া হয়তো বেলেগ ধৰণে আহিব সেইটো আপোনালোকক দেখাইছোঁ যে এটা ইয়াত পুট কৰি যদি আমি নতুনকৈ কাম কৰিব বিচাৰিলোহেঁতেন নিউ অপশ্যনত ব্লেংক ৱৰ্কশ্বীট দেখা পাইছে আপোনালোকে এখন ব্লেংক ৱৰ্কশ্বীট আমি কামটো যদি নতুনকৈ ইয়াত আহি কৰিবলগীয়া হ'লহেঁতেন তেতিয়াহ'লে এনেদৰে আহিলেহেঁতেন আৰু তাক ক'ত ছেভ কৰিব তাৰ এটা নামাকৰণ বেলেগ হ'লহেঁতেন মই এটা কিবা এটা লিখি দেখাইছোঁ জাষ্ট আৰু ইয়াক ছেভ কৰোঁতে আমাক সুধিব নামটো Ctrl+S দিলোঁ ইয়াত বুক 1 বুলি ওলাইছে যেহেতু আমি প্ৰথমতে আমাৰ নাম দি লৈছিলোঁ গতিকে আমাৰ যিটো ভিডিঅ'ত আছিলে সেই ভিডিঅ'টোত আমাৰ নাম এণ্টাৰ কৰিবলৈ নাহিলে আপোনালোকে যদি এনেদৰে নতুনকৈ কৰিব বিচাৰে আৰু তেতিয়া আপোনালোকে নাম দি ল'ব ইয়াত বুক 1 আছে মই বুক 1তে ইয়াত ছেভ মাৰি দিছোঁ এণ্টাৰ দি দিব ই ছেভ হৈ যাব ভিডিঅ'টো ক্লোজ কৰি দিছোঁ আৰু আপোনালোকক দেখাইছোঁ এই এক্সেল পাৰ্ট 1 এইটো আমি অলপ আগত যিখিনি কাম কৰিলোঁ ইয়াত ছেভ হৈ আছে নেক্সট যেতিয়া আপোনালোকে আহিব ইয়াত ডাইৰেক্টলি অপেন কৰি দিব ই আগৰ ডাটা আপোনালোকক অপেন কৰি দেখাব আজিৰ এই ভিডিঅ'টো ইমানতে আকৌ লগ পাম নেক্সট ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ